Hello friends, welcome to my YouTube channel Educate Student. আজি মই আপোনালোকক 2014 বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা Ctet পৰীক্ষাৰ অসমীয়া প্ৰশ্নকাকতৰ পেপাৰ 1ৰ থাকি যোৱা খণ্ডটো দ্বিতীয় খণ্ড আকাৰে আগবঢ়াব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈ চাব আৰু যিসকলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব। আহক আমি এতিয়া প্ৰশ্নোত্তৰ দিশে আগবাঢ়ো। এতিয়া এই কেইটা প্ৰশ্ন হৈছে ভাষা বিকাশৰ শিক্ষা বিজ্ঞানৰ প্ৰশ্ন অৰ্থাৎ পেডাগোগিৰ প্ৰশ্ন। তলত দিয়া প্ৰশ্নবোৰৰ তলত 4টাকৈ বিকল্প উত্তৰ দিয়া হৈছে। আটাইতকৈ উপযুক্তটো বাছি প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া প্ৰশ্নটো হৈছে অচিনাকি বা নজনা প্ৰসংগ একোটাকো ধৰি বিভিন্ন সানমিহলি প্ৰসংগৰ আলোচনাত ভাগ লৈ সক্ৰিয় প্ৰদৰ্শন এটা কাৰ্যকৰী কৰাত জড়িত মূল উপাদানটো হৈছে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো মৌখিক বাৰ্তা বিনিময়। পিছৰ প্ৰশ্নটো হৈছে ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে যেতিয়া স্কেনিং কৰে তেতিয়া তেওঁ এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো তথ্যবোৰ সংগঠিত আৰু সূচিত কৰিবৰ বাবে বুজি পাবলৈ পাঠটো পঢ়ে। পিছৰ প্ৰশ্নটো হৈছে শিকাৰুৰ আচৰণ ভংগী জানিবৰ বাবে আটাইতকৈ কাৰ্যকৰী উপায়টো হৈছে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰটো পোৰ্টফলিঅ'। পিছৰ প্ৰশ্নটো হৈছে দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীয়ে কোন মানদণ্ডৰ পাঠ স্বতন্ত্ৰভাৱে পঢ়িব পাৰিছে সেয়া শিক্ষকে চিহ্নিত কৰিবৰ বাবে তলৰ কোনটো আভাস লক্ষ্য কৰিব লাগিব। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰটো ছপা আখৰবোৰ ছাত্ৰ ছাত্ৰীয়ে চকুৰে চাই পঢ়ি যায় কিন্তু কঠিন পালেই আঙুলি ব্যৱহাৰ কৰে। পিছৰ প্ৰশ্নটো হৈছে কথা কোৱাটো সাধাৰণতে এটা ধাৰণামূলক অৰ্হতা বুলি কোৱা হয় কাৰণ এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰটো স্বাভাৱিক স্বাস্থ্যৰ সাধাৰণ মানুহৰ প্ৰাকৃতিকভাৱেই কথা কোৱাৰ দক্ষতা বিকশিত হয়। পিছৰ প্ৰশ্নটো হৈছে মানুহে বিদ্যালয়ৰ বিষয়ে পাতি থকা কথাৰ 5টা বাণীবদ্ধ অংশ তোমাক শুনিবলৈ দিয়া হৈছে। কথোপকথনবোৰ শুনি প্ৰতিটো কথাংশ A to G আৰু প্ৰতিটো কটা I to 5 হিচাপে মিলোৱা আৰু বাণীবদ্ধ কথোপকথন শুনা। লক্ষ্য ভাষা শিকাৰ ক্ষেত্ৰত এই কাৰ্য তলৰ কোনটোৰ লগত জড়িত। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো শ্ৰৱণ মূল্যাংকন কাৰ্য। পিছৰ প্ৰশ্নটো হৈছে ভাষা আহৰণৰ প্ৰসংগত শব্দ সম্পৰ্কীয় তথা আভিধানিক বিকাশে কি সূচায়। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰটো শব্দ আহৰণ সামাজিক ব্যক্তিগত আদি। পিছৰ প্ৰশ্নটো হৈছে শ্ৰেণীকোঠা এটাত পাঠ গ্ৰাফিক্স এনিমেশ্যন আৰু ধ্বনিৰ একত্ৰ প্ৰয়োগে নিৰ্দেশ কৰে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো মাল্টিমিডিয়া। পিছৰ প্ৰশ্নটো হৈছে ব্যাকৰণ শিক্ষাৰ আধুনিক ধৰণটোৱে গুৰুত্ব দিয়ে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰটো মিশ্ৰিত প্ৰসংগত বাক্য চানেকি তথা কালৰ গঠনত। পিছৰ প্ৰশ্নটো হৈছে ব্যাকৰণ শিক্ষাৰ মুখ্য উদ্দেশ্য। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো শিকাৰুৰ কৰ্তা আদান প্ৰদানৰ দক্ষতা বিকাশ কৰা। পিছৰ প্ৰশ্নটো হৈছে চতুৰ্থ মানত দ্বিতীয় ভাষা এটা শিকাবলৈ নিৰ্বাচন কৰা ভাষা সামগ্ৰীৰ তলৰ কোনটো নিৰ্ণায়ক অন্তৰ্ভুক্ত হ'ব লাগে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰটো প্ৰাসংগিকতা। শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰটো প্ৰাসংগিকতা। পিছৰ প্ৰশ্নটো হৈছে শ্ৰেণীকোঠাত খেলা ধূলা বা ধেমালিৰ জৰিয়তে শিক্ষাৰ্থীক ভাষা দক্ষতা আহৰণ কৰা কাৰ্য কেনে হোৱা উচিত। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰটো মূল্যাংকন আৰু সাফল্য অৰ্জনৰ লগত সম্পৰ্কিত। পিছৰ প্ৰশ্নটো হৈছে ভাষা যোগাযোগৰ সূত্ৰত ভাষাৰ এক নিয়ম মাফিক বা ৰেগুলাৰিটি উদ্দেশ্য থাকে অৰ্থাৎ ভাষা ব্যৱহাৰ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰটো আনৰ আচৰণ নিয়ন্ত্ৰণ কৰাত। পিছৰ প্ৰশ্নটো হৈছে শিকন কাৰ্য সহজৰ পৰা জটিললৈ হয় যদি কোনো কাৰণবশতঃ এগৰাকী শিক্ষাৰ্থীয়ে প্ৰাৰম্ভিকখিনি শিকা নাই তেতিয়া শিক্ষক শিক্ষাৰ্থীগৰাকীক এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো দৃশ্যমূলক তথা কৌশলপূৰ্ণ নিৰ্দেশ দিব লাগে কোনো ভাষণ নালাগে। পিছৰ প্ৰশ্নটো হৈছে ভাষিক বৈচিত্ৰ্য বা ভিন্নতা থকা শ্ৰেণীকোঠা এটাত সুষম শিক্ষণৰ পৰিৱেশ এটাত
নিশ্চিত কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰা উচিত। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰটো গঠনমূলক বাৰ্তা বিনিময় কৰা আৰু শিক্ষণ আৰু যোগাযোগ উন্নত কৰাকৈ বিভিন্ন কাৰ্য কৰা। এতিয়া আজিলৈ আপোনালোকলৈ আগবঢ়োৱা খণ্ডটোৰ প্ৰশ্নোত্তৰখিনি ইমানতে অন্ত পৰিছে আৰু পৰৱৰ্তী খণ্ডত মই আপোনালোকলৈ নতুন এখন প্ৰশ্নকাকত লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।